তো গাইজ ফাইনেলি চাইনা যাবৰ কাৰণে হাতত মাত্ৰ এটা দিন অহাকালি আছে আমাৰ ফ্লাইট আৰু আজিৰ দিনটো ৰুমতে আছে আজি ক'তো ওলোৱা নাই পুৰা ৰেষ্ট একদম আৰু পেকিং চেকিং কৰিব আছে বহুত কিবা কিবি যোৱাকালি চুলি দিলেও কাটিলোঁ অলপ ভালকৈ যাব লাগিব না বহুত বেছি এক্সাইটেড গাইজ বহুতৰ সপোন থাকে বা বহুতৰ মন থাকে যে এদিন হ'লেও চাইনা যাব চাইনাৰ বিষয়ে যোনে জানে তো গম পায় আপোনালোকে এদিনটো চবৰে সপোন থাকে আৰু আমাৰো সপোন আছিল আৰু সেই সপোনটো পূৰণ হৈ গ'ল ভগৱানৰ কিবা যাতে ভালে ভালে যাওক চাইনাত যাই পেলাই আপোনালোকক দেখাব পাৰোঁ লগতে নিজেও এটা এক্সপিৰিয়েঞ্চ কৰিব পাৰোঁ বহুত বেছি এক্সাইটেড তো পূৰা ৰেষ্ট লৈ আছোঁ আজি পূৰা বইল ভাত চাত খাব লাগিব গম পাইছেনে ৰিস্ক ল'ব নোৱাৰে তো এইটো গুৱাহাটীৰ পৰা লাষ্ট ভিডিঅ' মানে চাইনা যোৱাৰ আগত লাষ্ট ভিডিঅ' লক্ষ্ণৌ বাইটছ বুলি এখন ৰেষ্টুৰেণ্টত গৈছিলোঁ যোৱা পৰহি সেইখন ৰেষ্টুৰেণ্টৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ বলক চাওঁ আৰু তাৰপিছত কালি চাইনা নেক্সট ভিডিঅ' আপোনালোকে চাইনাৰ ভিডিঅ' দেখিবলৈ পাব তো লক্ষ্ণৌ বাইটছত ভালকৈ এসাঁজ মাৰি লওক মানে মাৰি লৈছোঁ আগতে ভিডিঅ'টো চাওঁ আহি পাই গ'লোঁ লক্ষ্ণৌ বাইটছ মোৰ পিছফালে দেখিবলৈ পাইছে লক্ষ্ণৌ বাইটছ বাপৰে বাপ লক্ষ্ণৌ বাইটছ এই বিল্ডিংটোতে আছে লক্ষ্ণৌ বাইটছখন আছে একদম জুৰুড তিনিআলি এইফালে জুৰুড তিনিআলিৰ পৰা যেতিয়া আপোনালোকে ব্ৰিজৰ তলেৰে আহিব মানে ফ্লাইঅভাৰৰ ওপৰেদি নহয় দেই ফ্লাইঅভাৰৰ তলেৰে আহিব তেনেহ'লে এইটো ইণ্ডিয়ান অইল পেট্ৰল পাম্প গম পায়ে আপোনালোকে ইণ্ডিয়ান অইল পেট্ৰল পাম্প তো তাৰ একদম ৰাইট চাইডে আছে মানে ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ একদম অপজিট চাইডে আছে লক্ষ্ণৌ বাইটছ এই বিল্ডিংটোতে তো দেখিবলৈ পাইছে আপোনালোক তো জাগাটো কিন্তু বঢ়িয়া হৈছে ন ৰেষ্টুৰেণ্টখনৰ এতিয়া বলক ভিতৰলৈকে যাওঁ তো এতিয়া বলক এই বা এইখন দেখা পাই ভাল লাগিছে ভিতৰলৈকে যাওঁ অ' ৱাও এইটো হ'ল ইয়াৰে ইণ্টেৰিয়ৰ মানে ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়ৰ বহুত ভাল লাগিছে নহয় জানো মানে চাওক না একদম কি ধুনীয়া বনাইছে ইণ্টেৰিয়ৰ মানে যিটো থিমত বনাইছে ন বঢ়িয়া লাগিছে ইয়াতে একদম খানাৰ লগত কোডছবিলাক লিখা আছে হুৱেন পনীৰ মেড নান তাৰপিছত এইবিলাক কিবা কিবি লিখা আছে ধুনীয়াকৈ বনাইছে এনেকুৱা গছৰ এটা ৰূপ দিছে দেখিবলৈ পাইছে ওপৰত আৰু টেবুল চেবুলখিনি ভাল লাগিছে বা কালাৰ হওক এই ৱালখনো ভাল লাগিছে আৰু এইফালে বহিব পাৰি ইয়াতে এইটো মানে ফটো চটো উঠিব পৰা যায় আৰু এইটো ইণ্টেৰিয়ৰৰ লগত এইটো অ'পেন ৰাখিছে দেখিবলৈ পাইছে এইফালে গ্লাছ আছে বাৰু এইটো অ'পেন বাহিৰতো বহিব পাৰি এইফালে এই পাৰ্টটো ভাল লাগিছে দেখিবলৈ পাইছে সেইফালেও বহিব পাৰি এইফালেও বহিব পাৰি মানে ষ্টুডেণ্ট বা এনেকুৱা গ্ৰুপৰ কাৰণে পাৰফেক্ট হয় তো ইণ্টেৰিয়ৰটো ধুনীয়া এতিয়া মেইন কথাটো হ'ল খানা আৰু লক্ষ্ণৌ বাইটছৰ যিটো প্ৰথম আউটলেট চাইকেল ফেক্টৰীত খুলিছিলে সেইটো এতিয়া টেম্পৰেলি বন্ধ কৰি থৈছে মই গৈছিলোঁ তাত ভিডিঅ' বনাইছিলোঁ ছেকেণ্ড আউটলেটটো আমবাৰী লেম ৰোডত আছে আৰু থাৰ্ড এইটো এখন ৰেষ্টুৰেণ্ট ৱেইট পৰা ডাঙৰকৈ খুলিছে আৰু লক্ষ্ণৌ বাইটছৰ মেনুখনত দেখিবলৈ পাইছে লিকুইড বাৰ তাৰপিছত এইফালে চাইনিজ আইটেমছ আছে বহুত আইটেমছ আছে ভাই বহুত ডাঙৰ কিতাবান মেনু মানে একদম দেখিবলৈ পাইছে কণ্টিনেণ্টেল তন্দুৰ ৰাইচ ম'ম' একদম দেখিবলৈ পাইছে ভেজিটেৰিয়ান এইবিলাক এইটো ভেজিটেৰিয়ান অপশ্যন ইণ্ডিয়ান মেইন কোৰ্চৰ মানে কিমান আছে চাওকচোন বাপৰে বাপ এইটো হ'ল প্ৰাইচ ৰেঞ্জো ঠিকে আছে নাইচ নৰ্মেল প্ৰাইচ মানে এইটো প্ৰাইচ থাকিবই ৰেষ্টুৰেণ্ট এখনত আপোনালোকে কমেণ্ট কৰি জনাই দিব ঠিকে আছে নে নাই আপোনালোকৰ মতে ইমান খানা মোৰ সন্মুখত লাগি গৈছে আৰু মই একফালৰ পৰা দেখা দিছোঁ এইফালে বাটাৰ নান আছে প্ৰথমতে বাটাৰ নানৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে আছে নুডলছ এইফালে আছে ফ্ৰাইড ৰাইচ আছে চিকেন ফ্ৰাইড ৰাইচ এইটো আছে পেন ফ্ৰাইড নুডলছ ঠিক আছে আৰু এইফালে আছে চিকেন মালাই টিক্কা একদম তন্দুৰৰ পৰা অলপ ইউনিক টাইপ লাগিছেনে আপোনালোকৰ আৰু এইফালে আছে চিকেন চিখ কাবাব আছে এইফালে আছে চিকেন চুলতানা এটা ধুনীয়া গ্ৰেভি আছে আৰু এইফালে আছে পোলাও এইফালে আছে চিকেন কৰ্মা ঠিক আছে আৰু এইফালে আছে চিজলাৰ ম'ম' চিকেন চিজলাৰ ম'ম' মানে ম'ম'টো চিজলাৰ ৱেট দিছে মানে প্ৰথমতে চিকেন চিখ কাবাবৰ পৰা ট্ৰাই কৰিছোঁ চাটনিত লগাই খাব লাগিব এইটো চাওক এইফালে আছে চিকেন মালাই টিক্কা এতিয়া মালাইৰ পৰিমাণটো অকণমান কম দিছে কিছুমানত বহুত দি দিয়ে এইবাৰ গেছ ট্ৰাই কৰিম ইয়াৰে ম'ম' যিটো হেৰি কৰি দিছে চিজলাৰ কৰি দিছে এই থোৱা ওলাই আছে পূৰা বাপৰে বাপ গৰমে গৰমে সোমাই দিছোঁ পূৰা তালু পুৰি গৈছে অলপ দেৰিকৈ খাম ৰ'ব ইয়াত পেন ফ্ৰাইড নুডলছ আছে সেইটো অকণমান ইউনিক ডিছ মই ট্ৰাই কৰি চাওঁ ভেজিটেবলছৰ লগত এইটো বঢ়িয়া লাগিছে চাইনিজত আছে ইয়াতে ফ্ৰাইড ৰাইচ আৰু নুডলছ মই নুডলছ ইমান ফেন নহয় বাৰু কিছুমান মানুহে নুডলছ বেছি খাই ভাল পায় কিছুমান মানুহে ৰাইচ আইটেম খাই বেছি ভাল পায় মই ভাতৰো মানে তো মই চবতে ভাতেই লাগে সেইকাৰণে মই চাইনিজৰ ফ্ৰাইড ৰাইচটো খাই বেছি ভাল পাওঁ আৰু এইফালে মাঞ্চুৰিয়ান লৈ লৈছোঁ ৱাও টেষ্টি বে মই দেখাই দিওঁ আপোনালোকক এইফালে নুডলছটো আছে দেখিবলৈ পাইছে দেখাতে গম পাই টেষ্টি বুলি তো দেখিবলৈ পাইছে মই বহুত বস্তু আছে কাৰণে নুডলছটো খোৱা নাই ফ্ৰাইড ৰাইচটো খালোঁ বঢ়িয়া হয় আৰু মাঞ্চুৰিয়ানটো ৱাও টেম্পটিং ন গাইজ এইবাৰ মই এটা বস্তু খাবৰ কাৰণে বহুত বেছি এক্সাইটেড সেইটো হ'ল এইটো চুলতানী চিকেন চুলতানী নে চুলতানা বুলি কয় সেইটো ডিছ ভাল লাগিছে ওপৰত বাদাম চাদাম আছে চিকেনৰ এটা ডিছ পূৰা একদম তো ট্ৰাই কৰি চাওঁ অ'কে সুন্দৰ মজা ৰেডি
ভাল লাগিছে চিকেন অকণমান এৰাই লৈছোঁ তো গাইজ যিটো গ্ৰেভি আছে ন এইটো গ্ৰেভিটো দেখিবলৈ পাইছে এইটো বিলাহী আছে মানে টমেটো পেষ্ট আছে তাৰপিছত আপোনাৰ বাদাম চাদাম আছে বঢ়িয়াকৈ ক্ৰীম আছে ক্ৰীমি আৰু বাটাৰ মছলা টাইপে বাটাৰ মছলাটোত অলপ বাটাৰী ফ্লেভাৰটো থাকে বা অকণমান কি ক'ম আৰু এইটো অকণমান ডিফাৰেণ্ট হয় এইটোত অকণমান মানে বিলাহীৰ ফ্লেভাৰটো বেছি আছে তো গাইজ চিকেন কৰ্মা আছে চিকেন কৰ্মাটো খাই চাওঁ তো এনেকুৱা ডিছবিলাক বাৰু খাই ভালেই লাগে নাইচ চিকেন চুলতানা আৰু চিকেন কৰ্মা দুয়োটাই মজা লাগিলে অকণমান পোলাওৰ লগত খাব লাগিব পোলাওৰ লগত সানি খাই টেষ্টি বে তো গাইজ চব খালোঁ মটন ৰগন জোচটো দেখিবলৈ পাইছেনে যদি আপোনালোকে ছাগলী মাংস খাই ভাল পায় এনেকুৱা মটন ৰগন জোচ পাই যাব ৱাও তো গাইজ মটন ৰগন জোচ আৰু এইটোও খাব লাগিব নানৰ লগত সুন্দৰ যিসকলে ভাল পায় এনেকুৱা ডিছ অলপ মছলা পাতি বেছিকৈ থকা ডেইলি খালে কিন্তু অৱস্থা বেয়া হৈ যাব এনেকুৱা ডিছ যদি কোনোবাই ডেইলি খায় তাৰ বেমাৰ হোৱাটো 100% গেৰাণ্টি কাৰণ এতিয়া প্ৰচুৰ পৰিমাণে মছলা তেল থাকে কিন্তু এদিন খোৱা বস্তু সঁচাকৈ এদিন খোৱা বস্তু কি ফ্লেভাৰ মছলা আমুৱাই গ'ল আৰু লাষ্টত বিৰিয়ানী ইয়াৰে বিৰিয়ানীও ভাল হয় একদম কলকাতা ষ্টাইল বিৰিয়ানী আপোনালোকে পাই যাব লক্ষ্ণৌ ষ্টাইল একচুৱেলি মানে এনেকুৱা দম বিৰিয়ানী পাই যাব ধুনীয়া আলু ইয়াত চিকেনৰ পিচ মোৰ চিকেন খাব মনে যোৱা নাই একচুৱেলি জানেনে বহুত খাই দিলোঁ যে অলপ বিৰিয়ানীটো টেষ্ট কৰোঁ খাব পাৰোঁ মানে বহুত ধুনীয়া ৰাইতাও আছে লগত দেখিলোঁ এই ৰাইতাটো দেখা দিয়া অ'কে তো বিৰিয়ানীটো ট্ৰাই কৰি চাওঁ ৱাহ নাইচ কি ফ্লেভাৰ ন মুখত দিয়াৰ লগে লগে বিৰিয়ানী মছলাৰ যিটো ফ্লেভাৰ মোৰ পেটত সঁচা কথা ক'ব গ'লে একদম জাগা নাই বহুত খাই দিলোঁ তথাপি বিৰিয়ানীটো মানে এনেকুৱা লাগিছে বিৰিয়ানীটো খাৰো খাওঁ বাট বেছি খাব নোৱাৰে গাইজ অভাৰ ইটিং হ'ব নালাগে ৰাইতাৰ লগত অকণমান খাই চাওঁ বাকী আলুটো যিসকলে আলু ভাল পায় বিৰিয়ানীত আলুটো সানি এনেকৈ মজা বে তো গাইজ বঢ়িয়াকৈ খালোঁ মানে ইয়াতে যিহেতু জনাইছোঁ আপোনালোকে সকলো খানা পাই যাব আৰু একদম মজা জেগাতে একদম য'তে আছে কেতিয়াবা এইফালে আহিলে ট্ৰাই কৰিব পাৰে আৰু ৰাতিলৈকে খোলা থাকে এখন 12টা এটালৈকে আপোনালোকে পাই যাব এইটো এৰিয়াত বহুত আছে এনেকুৱা তো আপোনালোকে যদি এনেকুৱা ৰেষ্টুৰেণ্ট বিচাৰি আছে য'ত ৰাতি খানা খাব লাগে কেতিয়াবা ৰাতি হ'লে তো এয়া আছিলে আজি ভিডিঅ' গাইজ চাইনা কালি গৈ আছোঁ নেক্সট ভিডিঅ' আপোনালোকে চাইনা দেখিবলৈ পাব তো যোনে যদি ছাবস্ক্ৰাইব কৰে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো কালি লগ পাম বাই বেষ্ট অফ লাক দিব দেই